68,000 রানিং হইছে আৰু ইয়াৰ প্ৰাইস ৰখা হৈছে 2,60,000 2,60,000 ওকে তো চাক কিমান ডাঙৰ গাড়ী পাই যাব 2,60,000 ত নমস্কাৰ ৰিজু দেবৰ আৰু এটা ভিডিঅ'ত আপোনালোকক স্বাগতম আজি মই আহিছো ইউডি মটৰ্ছ য'ত গাড়ী ষ্টক আপডেট হৈছে য'ত আপোনালোকে কিয়া সেল্টছৰ পৰা আৰম্ভ কৰি ফক্সৱাগন ভেন্টোলৈকে পাব সব আনকমন গাড়ী লগতে পাব গ্ৰ্যান্ড আইটেন আৰু নিসানৰ আছে সানি তো সব গাড়ী ডিটেইলছ যদি লাগে ভিডিঅ' সম্পূৰ্ণ চাব আৰু ইয়াৰ গাড়ী যদি আৰু ডিটেইল লাগে তেনেহলে কাৰ জ্ঞানত যাব কাৰ জ্ঞান কেনেকৈ ইউজ কৰিব সেইটো একবাৰ চাই লওক স্কৰপিও 2 লাখ টকাত লৈ যাব পাৰিব আমি 60,000 দি দিব পাৰিম 60 হয় ওকে আজকে এখন আপোনাৰ 70,000 আমি ইনক্লুডিং ট্ৰান্সফাৰ কৰিম 70,000 ত সিডান গাড়ী হয় এসি আছে নে এসি আছে পাৱাৰ ষ্টিং আছে পটা আছে 1 লাখ 15,000 আমি ইনক্লুডিং ট্ৰান্সফাৰ কৰি দি দিম আচ্ছা এখন আপোনাৰ লাগি আছে 75,000 60,000 70,000 80,000 90,000 এনুকাত গাড়ী দেখুৱাইছো সব সেকেন্ড হ্যান্ড গাড়ী যদি এনেকুৱা ধৰণৰ গাড়ী ল'ব বিচাৰে তেনেহলে এতিয়া যাওক cargan.com ত য'ত পাব আপোনালোকে বিভিন্ন ধৰণৰ সেকেন্ড হ্যান্ড গাড়ী আৰু একদম কম দামতে আৰু তাত আপোনালোকে ইএমআই ক্যালকুলেটৰো কৰিব পাৰিব য'ত cargan কেনেকৈ ইউজ কৰিব গুগলত যাব গুগলত যাই পেলাই টাইপ কৰিব cargan.com ইয়া আহি গৈছে মই মাৰি দিছো cargan.com আৰু ফাৰ্ষ্টতে আহি যাব cargan.com ক্লিক কৰি দিব এয়া চাক তলত সব সেকেন্ড হ্যান্ড গাড়ী তলত গৈ থাকিব সব সেকেন্ড হ্যান্ড গাড়ী পাই থাকিব আৰু যদি আপোনালোকৰ সেকেন্ড হ্যান্ড গাড়ী লাগে লোড মোডত ক্লিক কৰিব গোটে সেকেন্ড হ্যান্ড গাড়ী আহি যাব আৰু যি গাড়ী ডিটেইলছ লাগে তাত আপোনালোকে ক্লিক কৰিব সাপোজ Hyundai i20 ডিটেইলছ লাগে আৰু ইয়া চাক ফোন নাম্বাৰ পাই যাব কোৰ গাড়ী হয় সব ফটোজ পাই যাব আৰু যদি ব্যাক কৰি দিও আমি সাপোজ ইয়াত ইমান গাড়ী আছে কেনেকৈ সাৰ্চ কৰিব তাৰ কাৰণে আপোনালোকে একদম ওপৰত যেতিয়া আহিব ইয়া চাক ইয়াত সাৰ্চৰ অপচন আছে যি গাড়ী লাগে সাৰ্চ কৰি দিব আৰু আপোনালোকৰ তাত আহি যাব সাপোজ বুলেৰো লাগে বুলেৰো সাৰ্চ কৰি দিব বুলেৰো আহি যাব ইয়া চাক কিমান বুলেৰো আছে বুলেৰোৰ ফটো সব আহি যাব আৰু যদি ইয়াত আপোনালোকৰ ইএমআই কিমান হ'ব হেতু চাব বিচাৰে তেনেহলে মেনুত ক্লিক কৰি ইয়াত লোন ইএমআই ক্যালকুলেটৰত যাব ইয়াত গৈ পেলাই আপোনালোকে ইএমআই কিমান হয় হেয়াও চাব পাৰিব এ চাই লওক গোটে ডিটেইলছ আহি যাব ইএমআই আপোনালোকে সাপোজ 1,25,000 টকা লোন ল'ব আৰু ইন্টাৰেষ্ট ৰেট দি দিব আৰু সাপোজ মাহটো হিসাব কৰি দিছো আপোনালোকৰ 24 মাহৰ কাৰণে এয়া চাওক ইএমআই কিমান আহিব ইএমআই কিমান আহিব গোটে ডিটেইলছ ইয়াত আহি যাব 2,500 আছিল মই এটো 25,000 কৰি দিও এয়া চাওক 1,159 টকা আহি যাব ইএমআই তো cargan কেনেকৈ ইউজ কৰিব সেইটো চোৱাৰ পিছত বলক আজিৰ ভিডিঅ' আৰম্ভ কৰাৰ আৰু সব গাড়ী ডিটেইলছ এখনকে দিও আৰু ইয়াৰ পৰা যদি গাড়ী পাৰচেজ কৰে একবাৰ চাই ল'ব ভেৰিফাই কৰি ল'ব টেষ্ট ড্ৰাইভ লৈ ল'ব তো আমাৰ লগত টিংকুমণি আছে ইউডি মটৰ্ছৰ পৰা আগতে এড্ৰেছ কোন জেগাত আছিল আমাৰ অফিসটো 6 মাইল ভিআইপি ৰোড বৰবাৰী গুৱাহাটী ডেসক্ৰিপচনত লোকেশন দিয়া আছে ওকে ফাইনেন্স ডকুমেন্টেশন ইয়াৰ পৰাই হৈ যাব ফাইনেন্স আৰু ডকুমেন্টেশন ফাৰ্স্ট গাড়ী আছে এখন কিয়া সেল্টছ যদি সেল্টছ লাগে তো চাওক একদম আনকমন কালাৰত আছে BS6 এখনৰ ডিটেইলছ একবাৰ লৈ লও কোন ইয়াৰ আছিল এখন 2019 চনৰ আৰু ইয়াৰ প্ৰাইসটো 11,50,000 ৰখা হৈছে আৰু ৰানিং কিমান হৈছে ৰানিং আপোনাৰ 10,000 অনলি হয় ওকে তো একবাৰ ইন্টাৰভিউ মই দেখুৱাই দিছো কিয়া সেল্টছ যাৰ ৰানিং আছে ডাঙৰ গাড়ী ল'ব মন আছে তেওঁলোকে ল'ব পাৰে 11.5 লাখ টকা আস্কিং কম হৈ যাব আৰু পেট্ৰলত আছে এখন কিয়া সেল্টছ যাৰ পেট্ৰলত লোৱাৰ মন আছে তেওঁলোকে চাব পাৰে 4-5 লাখ টকা ডাউন পেমেন্টত ওলাই যাব নেক্সট এখন সিডান গাড়ী আছে ফক্সৱাগনৰ যাৰ ভেন্টো লাগে তেওঁলোকে চাব পাৰে হোৱাইট কালাৰ এখনৰ ডিটেইলছ এবাৰ লৈ লও এখনৰ ডিটেইলছ ভেন্টোখন 2013 চনৰ হয় প্ৰাইসটো 3,30,000 ৰখা হৈছে আৰু ৰানিং হৈছে 63,000 ৰানিং হৈছে অটো এসি আছে কোম্পানী ফিটেড মিউজিক সিস্টেম আছে লেদাৰ সিটস আছে মই ইন্টেৰিয়ৰ একবাৰ দেখুৱাই দিব লৈছো এছ আই লক ইন্টেৰিয়ৰ স্টিয়াৰিং মাউন্টেড কন্ট্ৰোলস আছে ৰানিং কিমান হৈছে ৰানিং 63,000 ওকে 63,000 ৰানিং হৈছে নেক্সট আছে এখন গ্ৰ্যান্ড আইটেন খনৰ ডিটেইলছ একবাৰ জানিলো গ্ৰ্যান্ড আইটেনখন 2014 চনৰ হয় আৰু ইয়াৰ প্ৰাইসটো ৰখা হৈছে 3,60,000 ওকে তো 3,60,000 ত এখন ল'ব পাৰিব ৰানিং কিমান হৈছে 33,000 পেট্ৰল নে ডিজেল এখন পেট্ৰল ওকে তো পেট্ৰলত আছে এখন সিটৰ কালাৰ সিট কভাৰৰ কালাৰ বহুত আনকমন একবাৰ চাই লওক কি কণ্ডিশ্যনত আছে সিট কভাৰ বিলাক আৰু 3,30,000 এখন ল'ব পাৰিব 3,60,000 ওকে সৰি 3,60,000 আৰু 1.5 লাখ মান ডাউন পেমেন্টত হৈ যাব না এখন হৈ যাব 1.5 লাখত হৈ যাব না হৈ যাব ওকে নেক্সট আছে এখন ৰেনল্ড সানি নেকি স্কালা হয় ওকে স্কালা খনৰ ডিটেইলছ একবাৰ লৈ লও স্কালাখন আপোনাৰ 2013 চনৰ হয় 68,000 ৰানিং হৈছে আৰু ইয়াৰ প্ৰাইস ৰখা হৈছে 2,60,000 2,60,000 ওকে তো চাক কিমান ডাঙৰ গাড়ী পাই যাব 2,60,000 ত কোন ইয়াৰ আছিল 2013 ডিজেল নে পেট্ৰলত এখন আপোনাৰ ডিজেলত হয় ওকে তো ডিজেলত আছে এখন গাড়ী 2,60,000 আস্কিং হয় কমিব নে নাই তাৰ পৰা কমিব ওকে তো তাৰ পৰাও কমি যাব নেক্সট আপোনালোকক দেখুৱাম এখন
অল্টো 800 খনৰ ডিটেইলছ লৈ লম এখন আপোনাৰ 2018 চনৰ হয় আৰু ইয়াৰ প্ৰাইসটো 2,90,000 কোৱা আছে 2,90,000 হয় কোন ইয়াৰ আছিলে এখন আপোনাৰ 2018 চনৰ 2018 ওকে ইন্টেৰিয়ৰ চাইলক এখনৰ তাৰ পিছত আপোনালোকক দেখুৱাম এখন গ্ৰ্যান্ড আইটেন খনৰ ডিটেইলছ লৈ লম সিলভাৰ কালাৰত আছে গ্ৰ্যান্ড আইটেন খনৰ ডিটেইলছ লৈ লম এখন আপোনাৰ 2019 চনৰ আৰু ইয়াৰ প্ৰাইস ৰখা আছে 4,60,000 460 হয় তো এখন গ্ৰ্যান্ড আইটেন হৈছে 2019 মডেল আৰু আস্কিং কিমান হৈছে আস্কিং আপোনাৰ 4,60,000 ওকে নেক্সট আছে এখন সুইফট এখনৰ ডিটেইলছ একবাৰ লৈ লম এখন 2019 চনৰ হয় হা আৰু ইয়াৰ প্ৰাইসটো ৰখা হৈছে 5,80,000 আৰু ৰানিং কিমান হৈছে ৰানিং 28,000 পেট্ৰল নে ডিজেলত এখন সৰি 48,000 ৰানিং হৈছে 48,000 আৰু পেট্ৰল নে ডিজেলত পেট্ৰলত ওকে তো নেক্সট আছে আপোনালোকৰ কাৰণে এখন অল্টো K10 খনৰ ডিটেইলছ একবাৰ লৈ লম এখন হৈছে 2017 চনৰ আৰু ইয়াৰ প্ৰাইসটো ৰখা আছে 3,30,000 3,30,000 ওকে নেক্সট আছে এখন মাৰুতি ডিজায়াৰ এখনৰ একবাৰ ডিটেইলছ লৈ লম এখন আপোনাৰ 2018 চনৰ হয় আৰু ইয়াৰ দামটো ৰখা হৈছে 5,80,000 ওকে আৰু ৰানিং হৈছে 69,000 ওকে 69,000 ৰানিং হৈছে আৰু আস্কিং কিমান কলা 5,80,000 ওকে আৰু নেগোশিয়েবল হ'ব হৈ যাব কমিব ন 2.5 লাখ টকা মান ডাউন পেমেন্ট কৰিলে ওলাই যাব তো নেক্সট আৰু খেতু পাৰ্কিংত যাম তাত আৰু কিছুমান গাড়ী আছে সেইবিলাক একবাৰ চাই লওঁ নেক্সট আছে একদম আনকমন কালাৰত ZX সাইড এখন ডিজায়াৰ পেট্ৰলত ন পেট্ৰল এইখনৰ ডিটেইলছ একবাৰ লৈ লওঁ এখন 2021 চনৰ হয় আৰু ইয়াৰ প্ৰাইসটো ৰখা হৈছে 7,30,000 আৰু ডিজেল নে পেট্ৰল ওকে পেট্ৰলত ন হয় ওকে ইয়াত অটোমেটিক এচিৰ পৰা আৰম্ভ কৰি সব ফিচাৰ্স পাব নেক্সট আপোনালোকক দেখুৱাম এখন মাৰুতি সুইফট ৰেড কালাৰত এইখনৰ একবাৰ ডিটেইলছ লৈ এখন আপোনাৰ 2018 চনৰ হয় আৰু 18 চনৰ হয় আৰু ইয়াৰ প্ৰাইসটো 5,90,000 ওকে 5,90,000 এখনৰ আস্কিং হয় নেক্সট আছে এখন গ্ৰ্যান্ড আইটেন গ্ৰে কালাৰত এখনৰ ডিটেইলছ এখন 2014 চনৰ হয় আৰু ইয়াৰ প্ৰাইসটো ৰখা আছে 3,70,000 370 ন হয় সুইফট আছে ৰেড কালাৰত সুইফটখন কিমান এখন 2013 চনৰ হয় আৰু ইয়াৰ এখন ZX হয় প্ৰাইসটো ৰখা আছে 3,50,000 350 হয় ওকে তো 3,50,000ত এখন পাই যাব নেক্সট আছে আপোনালোকৰ কাৰণে এখন ইয়ন সিলভাৰ কালাৰত ইয়নখনৰ ডিটেইলছ একবাৰ লৈ লওঁ এখন 2016 চনৰ আৰু ইয়াৰ প্ৰাইসটো ৰখা আছে 2,60,000 260 হয় ওকে তাৰ পিছত আছে এখন সুইফট ডিজেল নে পেট্ৰলত পেট্ৰল তো এখন আপোন 2018 চনৰ হয় আৰু প্ৰাইসটো 5,80,000 ৰখা আছে 5,80,000 হয় আৰু 1.5-2 লাখ টকা ডাউন পেমেন্টত আহি যাব এইবিলাক গাড়ী আৰু কিছুমান গাড়ী আছে তাত সেইবিলাক চাই লওঁ নেক্সট আছে এখন অল্টো K10 এখন 2014 চনৰ হয় আৰু ইয়াৰ প্ৰাইসটো 2,65,000 ৰখা হৈছে 265 ৰানিং কিমান হৈছে ৰানিং আপোনাৰ 64,000 ওকে নেক্সট আছে এখন মাৰুতি এক্সপ্ৰেছো হোৱাইট কালাৰত এক্সপ্ৰেছোখনৰ একবাৰ ডিটেইলছ লৈ লওঁ এক্সপ্ৰেছোখন আপোনাৰ 2021 চনৰ হয় আৰু প্ৰাইসটো ৰখা হৈছে আপোনাৰ 4,25,000 4,25 হয় 2020 চনৰ ওকে নেক্সট কোনখন গাড়ী দেখুৱাম নেক্সট আপোনাৰ গ্ৰ্যান্ড আইটেন নিয়স হয় এখনৰ ডিটেইলছ একবাৰ লৈ লওঁ এখন 2020 চনৰ হয় আৰু প্ৰাইসটো ৰখা হৈছে 5,70,000 আৰু ৰানিং হৈছে আপোনাৰ 37,000 ওকে তো গ্ৰ্যান্ড আইটেন নিয়স এখন আছে 37,000 ৰানিং হৈছে আস্কিং কিমান 5,70,000 কমিব না নাই তাৰ কমিব ওকে তাৰ পৰা কমিব ফাইনান্স হলে 3 লাখ মান 2 লাখ মান দিলে ওলাই যাব ওলাব ওকে নেক্সট আছে এখন নিসানৰ সানি হয় নিসান সানি পেট্ৰল নে ডিজেলত সানিখন আপোনাৰ পেট্ৰলত হয় 2013 চনৰ আৰু ইয়াৰ প্ৰাইসটো ৰখা হৈছে 3,20,000 3,20,000 হয় 2013 চনৰ ওকে তো 2013 চনৰ সানি এখন চাই লওক নেক্সট আপোনালোকক দেখুৱাম এখন ফৰ্ডৰ গাড়ী আছে ফৰ্ডৰ কি এখন ফৰ্ডৰ ফিয়েষ্টা হয় পেট্ৰল নে ডিজেল এখন পেট্ৰল এখনৰ
এখনৰ ডিটেইলছ একবাৰ লৈ লওঁ এখন 2011 চনৰ হয় আৰু দামটো 2,10,000 ৰখা হৈছে 2,10,000 হয় 2011 ন হয় ওকে নেক্সট আপোনালোকক দেখুৱাম তিনিখন মান অল্টো আছে সৰি দুখন অল্টো এখন সুইফট আছে অল্টো ফাৰ্ষ্টখনৰ ডিটেইলছ এখন আপোনাৰ 2018 চনৰ হয় আৰু প্ৰাইচটো 3,10,000 ৰখা হৈছে 3,10 হয় ওকে তাৰ পিছত আছে আৰু এখন অল্টো গ্ৰে কালাৰত এখন আপোনাৰ দাম হৈছে 3,10,000 আৰু 2018 চনৰ হয় ৰানিং কিমান হৈছে ৰানিং আপোনাৰ 47,000 ওকে মাৰুতি সুইফট এখন আছে সুইফটখন 2011 চনৰ হয় VDI মডেল ডিজেলত আৰু ইয়াৰ প্ৰাইচটো ৰখা হৈছে 2,60,000 260 হয় কমিব তাৰ পৰা কমিব ওকে বেলেনোখনো চেলতে চেলত এখনৰ ডিটেইলছ এখন বেলেনো আলফা হয় 2018 চনৰ 17,000 ৰানিং হৈছে পেট্ৰল নে ডিজেল পেট্ৰল আৰু প্ৰাইচটো 670 ৰখা হৈছে 670 হয় ওকে তাৰ পিছত আছে এখন XUV 500 এখন 2012 চনৰ আৰু ইয়াৰ প্ৰাইচটো 5,50,000 ৰখা হৈছে 5,50,000 ওকে তো 5,50,000 এখন লৈ যাব পাৰিব হয় তাৰ পিছত আছে আৰু দুখন মান অল্টো K10 এখন দুখন আৰু সুইফট এখন ফাৰ্স্ট অল্টো K10 সিলভাৰ কালাৰখনৰ ডিটেইলছ একবাৰ লৈ লওঁ এখন আপোনাৰ 2018 চনৰ হয় আৰু দামটো ৰখা হৈছে 3,70,000 ওকে ইন্টেৰিয়ৰ একবাৰ চাই লওক অল্টো K10 খন কি কন্ডিশনত আছে তেতিয়া আপোনালোকে আইডিয়া পাই যাব আৰু 1.5 লাখ মান ডাউন পেমেন্ট কৰিলে এখন ওলাব ওকে তো 1.5 লাখ মান ডাউন পেমেন্ট কৰিলে এখন ওলাই যাব লাগে নেক্সট আপোনালোকক দেখুৱাম এখন অল্টো K10 নেই কিন্তু হোৱাইট কালাৰত কিমান ৰানিং হৈছে এখন ৰানিং হৈছে 56,000 আৰু এখন আপোনাৰ 2016 চনৰ হয় প্ৰাইচটো 2,80,000 ৰখা হৈছে 2,80,000 ওকে তো 2,80,000 ত এখন লৈ যাব পাৰিব নেক্সট আছে আপোনালোকৰ কাৰণে এখন মাৰুতি সুইফট খনৰ ডিটেইলছ লৈ লওক পেট্ৰল নে ডিজেলত এখন পেট্ৰলত এখন 2018 চনৰ হয় 5,90,000 ৰখা হৈছে আৰু 13,000 ৰানিং হৈছে ওকে ইন্টেৰিয়ৰ একবাৰ চাই লওক ইন্টেৰিয়ৰ কি কন্ডিশনত আছে আৰু কিমান মান ডাউন পেমেন্ট কৰিব লাগিব ডাউন পেমেন্ট আপুনি 25% to 30% দিব লাগিব ডাউন পেমেন্টত ওলাই যাব ন ওকে নেক্সট আছে এখন জাইলোখনৰ ডিটেইলছ একবাৰ লৈ লওক জাইলোখন 2018 চনৰ হয় আৰু প্ৰাইচটো 6,50,000 2018 ইন্টেৰিয়ৰ একবাৰ চাই লওক আৰু এখনো ফাইনান্স হৈ যাব ওকে তো 6,50,000 এখনৰ প্ৰাইস আৰু ফাইনান্স এখনতো হৈ যাব চাই লওক কি কন্ডিশনত আছে নেক্সট আছে এখন অল্টো K10 অটোমেটিক নেকি হয় এখনৰ ডিটেইলছ এখন 2016 চনৰ হয় আৰু ইয়াৰ প্ৰাইসটো 3,20,000 ৰখা হৈছে ওকে অটোমেটিকত আছে এখন অল্টো K10 একবাৰ চাই লওক ইন্টেৰিয়ৰ কন্ডিশন ক্লাচ নাই আপোনালোকে যদি হাইৱেত চলাব লাগে বা ট্ৰাফিকত চলাব লাগে একদম কমফৰ্টেবলি চলাব পাৰিব নেক্সট দেখম এখন কম দামত SUV গাড়ী SUV মানে স্কৰপিও ব্ল্যাক কালাৰত এখনৰ একবাৰ ডিটেইলছ লৈ লও এখনৰ ডিটেইলছ এখন আপোনাৰ 2013 চনৰ 82,000 ৰানিং হৈছে আৰু প্ৰাইসটো 5,10,000 ৰখা হৈছে 5,10,000 ওকে 5,10,000 ফাইনান্স হ'ব নে এখনৰ 2013 হৈ যাব ফাইনান্স হৈ যাব ন ওকে নেক্সট আছে এখন সিয়াজ কোন ইয়াৰৰ এখন 2017 চনৰ এখন ডিজেলৰ হয় JTI আৰু প্ৰাইসটো ৰখা হৈছে 5,70,000 কমিব 3 লাখ মান ডাউন পেমেন্ট কৰিলে ফাইনান্স হ'ব নে নাই হৈ যাব ওকে তো 3 লাখ মান যদি ডাউন পেমেন্ট কৰে সিয়াজখন লৈ যাব পাৰিব একবাৰ চাই লওক মাইলেজ যদি লাগে তেনেহলে বেস্ট মাইলেজৰ কাৰণে এখন গাড়ী আপোনালোকে মাইলেজ 20 মান পাব লাগে এখন গাড়ীত মাইলেজ যেহেতু ডিজেলত নেক্সট আছে এখন সার্কুলেটর বিট এখনৰ ডিটেইলছ একবাৰ লৈ লও এখন 2014 চনৰ হয় আৰু প্ৰাইসটো 2,20,000 ৰখা হৈছে 2,20,000 কমিব তাৰ পৰা ওকে নেক্সট আছে এখন Hyundai ভেনুখনৰ একবাৰ ডিটেইলছ লৈ লও ভেনুখন 2022 চনৰ হয় আৰু দামটো ৰখা হৈছে 10,50,000 সানৰুফ আছে টপ মডেলটো সানৰুফ আছে ন টপ মডেল ওকে SX 10,50,000 আস্কিং ডিজেল নে পেট্ৰলত এখন পেট্ৰলত ন আৰু ফাইনান্স কৰিলে এখন 4 লাখ মান দিলে ওলাই যাব ওকে নেক্সট আছে এখন 21G অল্টো সিলভাৰ কালাৰত অল্টো খনৰ একবাৰ ডিটেইলছ লৈ লও এখন 2018 চনৰ হয় আৰু প্ৰাইসটো 3,10,000 ৰখা হৈছে 3,10,000 ওকে 3,10,000 2018 ওকে তো একবাৰ ইন্টেৰিয়ৰ চাই লওক কি কন্ডিশনত আছে নেগোশিয়েবল হৈ যাব আৰু আপোনালোকে ফাইনান্স কৰিও ল'ব পাৰিব 1.5 লাখ মান দিলে ফাইনান্স হৈ যাব মিউজিক সিস্টেম লগোৱা আছে AC হিটাৰ পাৱাৰ ষ্টেৰিং সব আহে
তো এয়া আছিলে আজিৰ ভিডিঅ' ইডি মটৰ্ছৰ পৰা নতুন এটা ভিডিঅ'ত সোনকালে লগ পাম তেতিয়ালৈকে চাই থাকিবা আৰু এই ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ পেট্ৰল নে ডিজেলত আছিলে